আমাৰ 21 তাৰিখে প্ৰথম এক্সাম হ'ব 10টাৰ পৰা 12টালৈকে আৰু সেকেন্ড এক্সাম হ'ব 2টাৰ পৰা 4টালৈকে সো 21 তাৰিখটো হ'ব প্ৰথম দিনা নেক্সট আমাৰ এক্সামটো হ'ব 28 তাৰিখ 10টাৰ পৰা 12টালৈকে 2টাৰ পৰা 4টালৈকে আৰু একেবাৰে 11 তাৰিখে আমাৰ এটা এক্সাম হ'ব 10টাৰ পৰা 12টালৈকে সেইখিনি অকল ড্ৰাইভাৰ সকলৰ কাৰণে সো প্ৰথম দিনাখন আমাৰ এপ্ৰক্সিমেটলি কিমান ক্যান্ডিডেট আমি আশা কৰিছো আমাৰ পেপাৰ 1 আছে 4,2056 আৰু পেপাৰ 2 আছে 1,06,740 তো প্ৰথম দিনাখন 28 তাৰিখে ফাৰ্স্ট হাফ देयर উইল বি 4 লাখ ক্যান্ডিডেট সেকেন্ড হাফ 1.06 সো সেকেন্ড হাফত ক্যান্ডিডেট অলপ কম হ'ব 28 তাৰিখে ফাৰ্স্ট 5,04,000 ক্যান্ডিডেট হ'ব নেক্সট হাফত 3 লাখ সো 28 তাৰিখ আৰু 21 তাৰিখ দুইটাৰে ফাৰ্স্ট হাফত বহুত বেছি ক্যান্ডিডেট আছে সেকেন্ড হাফত অকনমান কম্পাৰেটিভলি ক্যান্ডিডেট কম আছে তথাপিতো 28 তাৰিখে there will be more than 3 lakhs candidate আৰু আপোনালোকে জানে যে এই গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটা মিলি আমি পোষ্ট খিনি নটিফাই কৰিলো নিকিটা গ্ৰেড 4 নটিফাই কিমান কৰিলো 14,281 তো গ্ৰেড 4 ত 14000 ক্যান্ডিডেট 14000 পোষ্ট ফিল আপ হ'ব আৰু গ্ৰেড 3 কাৰণে নটিফাই কৰা নাই বাট more or less equivalent 13 or 12 or 14 that will be in that range গতিকে 30,000 গ্ৰেড 3 আৰু গ্ৰেড 4 ত আমাৰ এপইন্টমেন্ট হ'ব আমি আগতে টেটত ইমান লাৰ্জ ৰিক্ৰুটমেন্ট কৰিছো অসম পুলিচতো আমি ৰিক্ৰুটমেন্ট কৰিছো বাট 30,000 পোষ্ট একেলগে আমাৰ ৰিক্ৰুটমেন্ট কেতিয়াও হোৱা নাই so these will be the biggest recruitment in grade 3 and grade 4 post ইয়াত যদি আমি খুব ভাল কৰি এপইন্টমেন্ট খিনি কৰিব পাৰো এটা ভাল জেনাৰেশন এটাক যদি গভৰ্নমেন্টলৈকে লৈ আহিব পাৰো তেতিয়া হলে আমাৰ গভৰ্নমেন্টৰ গুটেই ফাংশনিংটোত আমি সকলোৱে লাভৱান হ'ব পাৰিম